যথেষ্ট ভাল লাগিছে আমি যোৱা 5 বছৰ ধৰি কৰি থকা কামটো আৰু সকলোতকৈ ডাঙৰ কথা হৈছে ভাইমন দা আমাৰ সকলোৰে পুৰুষা ব্যক্তি আমাৰ অসমীয়া চিনেমাৰ মহিৰুহ মুনীন বৰুৱাদেৱৰ জীৱনৰ আধাৰত আমি যিটো কাম কৰিবলৈ ল'লোঁ আৰু যাৰ জৰিয়তে আচলতে তেওঁ সূত্ৰধাৰ হিচাপে লৈ পেলাই অসমীয়া চিনেমাৰ 90 বছৰীয়া যাত্ৰাটোক আমি উদযাপন কৰিব খুজিলোঁ সকলোকে ধন্যবাদ দিয়া এইটো প্ৰচেষ্টা প্ৰতিজন চিনেমা যোদ্ধাই বিশেষকৈ তেওঁলোকৰ বহু অৱদান বহু ত্যাগ সকলোবিলাক কৰিছে বিশেষকৈ অসমীয়া দৰ্শক সকলোৱে মিলিহে আচলতে অসমীয়া চিনেমা নিৰ্মাণ কৰিছে গতিকে এই সময়তে ভাইমন দা নিৰ্মাণ কৰাৰ পাছত আজি 4 নম্বৰ দিন সকলো ফালৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা তাৰোপৰি অসমৰ বাহিৰৰ যিমানবিলাক হলছ আছে তাৰোপৰি ভাৰতবৰ্ষৰ বাহিৰৰ পৰাও এতিয়া আমালৈ বহুত বেছিকৈ কলজ আহিছে চ' এই সকলোবিলাক দেখি খুব বেছি ভাল লাগিছে আৰু খুব বেছি উৎফুল্লিত হৈছোঁ উৎসাহিত হৈছোঁ অসমীয়া চিনেমাৰ সময় সদায় এনেকৈ চলি থাকক আমাৰ ভাইমন দা চোৱাৰ লগতে প্ৰতিখন অসমীয়া চিনেমাক এনেকৈ মৰম দিয়ক কিয়নো অসমীয়া চিনেমাই অসমীয়া জাতিটো নিৰ্মাণ কৰোঁতেওতো অকণমান সহায় কৰিছে চ' অসমীয়া সংস্কৃতি অসমীয়া চিনেমাৰো এটা পাৰ্ট গতিকে এই সকলোবিলাক মিডিয়ে যেনেকৈ মই সদায় কওঁ যে অসমত এখনেই ব্ৰহ্মপুত্ৰ আছে গতিকে পৃথিৱীত এখনেই ব্ৰহ্মপুত্ৰ আছে আৰু গোটেই পৃথিৱীখনত ঠিক ব্ৰহ্মপুত্ৰখন যিমান ধুনীয়াকৈ বৈ আছে আমাৰ অসমীয়া চিনেমাও আপোনালোক সকলোৱে খুব ধুনীয়াকৈ মৰম কৰিলে সকলোকে সাৱটি ধৰিলে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ দৰে বৈ থাকিব আৰু সদায় বৈ থাকিব যথেষ্ট সাহসৰ প্ৰয়োজন আছিল এখন চিনেমা নিৰ্মাণৰ আগত এতিয়া ৰাইজে সঁহাৰি দিছে কেনেকুৱা সাহসতকৈ সকলোতকৈ ডাঙৰ কথা মই লৈছিলোঁ যে এটা দায়িত্ব আৰু সেই দায়িত্বৰ দায়বদ্ধতা পালন কৰোঁতে কোনো ত্ৰুটি কৰা নাছিলোঁ আৰু সেইবাবে এইখিনি সময়ত আহি পেলাই যেতিয়া সকলোৱে সঁহাৰি জনাইছে সেইটো অকণমান ভাল লাগিছে ডেফিনেটলি ভাল লাগিছে আৰু সাহস পাইছোঁ আৰু বেছিকৈ কিবা এটা কৰিবৰ বাবে বা অসমীয়া চিনেমাক আৰু বেছিকৈ ধুনীয়াকৈ দেখিবৰ বাবে গোটেই অসমীয়া চিনেমাৰ পৰিৱেশটোক ধুনীয়াকৈ দেখিলে মানে সদায় ভাল লাগি থাকিব আৰু সকলোৰে ভাল লাগি থাকিব সকলোৱে অসমীয়া চিনেমাৰ প্ৰত্যেকজন ব্যক্তিকে বিশেষকৈ পুৰুষা একদম জ্যোতিপ্ৰসাদৰ পৰা আৰম্ভ কৰি পেলাই আজি জুবিন গাৰ্গলৈকে সকলোকে আমি আচলতে ট্ৰিবিউট কৰিছোঁ সকলোকে ধন্যবাদ দিছোঁ আৰু সকলোকে আমি বহু বেছিকৈ মৰম মানে তেওঁলোক নহ'লে মানে আজি অসমীয়া চিনেমা 90 বছৰ এইখিনি সময় নাপালেহেঁতেন আৰু মই বাৰে বাৰে কওঁ যে অসমীয়া দৰ্শক প্ৰতিগৰাকী দৰ্শক অসমৰ সকলো ফালৰ পৰা অসমীয়া সকলো আগবাঢ়ি আহক ভাইমন দা চাওক আৰু ভাইমন দাৰ জৰিয়তে অসমীয়া চিনেমাক প্লিজ উদযাপন কৰক চিনেমাখন কিমানমান বাজেটৰ আছিল আৰু বিৰাট ভাল আৰু মই ভাবোঁ এই গোটেই সঁহাৰিৰ এটা বস্তু গম পাইছোঁ যে মুনীন বৰুৱা ছাৰৰ আৰু গোটেই চিনেমা ইণ্ডাষ্ট্ৰিটোত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানুহৰে যিটো অৱদান যোগালে সেইসকল মানুহ কিমান মানুহৰ মাজত সোমাই আছে আৰু তেওঁলোকৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধাটো এই চিনেমাখনত থ্ৰুৱেদি দেখা পাইছোঁ গতিকে মুনীন বৰুৱা ছাৰৰ কাৰণে ৰেচপেক্ট আৰু বাঢ়ি গৈছে আৰু আমাৰ এই যোনটো গোটেই টিমটো চাবলৈ গ'লে নতুন আমাৰো এখন প্ৰথম ইণ্ডিপেণ্ডেণ্ট মুভি সমীৰৰ ফাৰ্ষ্ট ডিৰেকশ্যন এক্টৰ এক্ট্ৰেছবোৰ প্ৰথম হয় গতিকে সকলোৱে এটা নতুন ধৰণে কাম আৰম্ভ কৰিছে আৰু সেইটো সঁহাৰি জনাইছে সকলোৱে বিৰাট ভাল আৰু মই ভাবোঁ এই গোটেই সঁহাৰিৰ এটা বস্তু গম পাইছোঁ যে মুনীন বৰুৱা ছাৰৰ আৰু গোটেই চিনেমা ইণ্ডাষ্ট্ৰিটোত বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানুহৰে যিটো অৱদান যোগালে সেইসকল মানুহ কিমান মানুহৰ মাজত সোমাই আছে আৰু তেওঁলোকৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধাটো এই চিনেমাখনত থ্ৰুৱেদি দেখা পাইছোঁ গতিকে মুনীন বৰুৱা ছাৰৰ কাৰণে ৰেচপেক্ট আৰু বাঢ়ি গৈছে আৰু আমাৰ এই যোনটো গোটেই টিমটো চাবলৈ গ'লে নতুন আমাৰো এখন প্ৰথম ইণ্ডিপেণ্ডেণ্ট মুভি সমীৰৰ ফাৰ্ষ্ট ডিৰেকশ্যন এক্টৰ এক্ট্ৰেছবোৰ প্ৰথম হয় গতিকে সকলোৱে এটা নতুন ধৰণে কাম আৰম্ভ কৰিছে আৰু সেইটো সঁহাৰি জনাইছে সকলোৱে সেই কথাটো বিৰাট ভাল লাগিছে আৰু মই ভাবোঁ যে আৰু সকলো আৰু মানুহ আহক আৰু চাওক আৰু নতুন চিনেমা বহুত আহি আছে আৰু তেওঁলোকৰ ভাল হওক চ' সেইটোৱে ধন্যবাদ চবক